হৈ গ'ল ৰেডি 1 2 3 4 এবাৰ ভৰিকেইটা মেলি দিয়া ভৰিকেইটা মেলি দিলো 1 2 3 1 2 3 4 1 2 3 4 1 2 3 4 1 2 3 4 1 2 3 4 সকলোৱে মই দেখোন নিচিনা কৰিছানে কৰিছো আজিৰ পৰা সকলোৱে যিকোনো খেল খেলাৰ আগত এই এক্সাৰসাইজ কৰি ল'বা দেই ল'বানে লম যদি স্যাৰ কোনোবা ব্যায়াম নকৰো বুলি কয় তেতিয়া তেতিয়া মোক লগাই দিবা দেই ঠিক আছে এতিয়া তোমালোকে এক্সাৰসাইজ কৰা মই যাওঁ দেই One, two, three, four. 1 2 3 4 তাতহে চাই আছিলো কথা মানে হেতু বিপ্লৱ শুনাচোন তুমি ইয়াত যে নাই এনেই ফেলাই আহিছিল ল'ৰা ছোৱালীকেইটা খেলি থকা দেখি তাহাঁতৰ লগতে কথা পাতি আছিলো বাকি ভালে আছা ভাল হেৰি মানে পাহিহেনো তোমাৰ লগত কিবা কথা এটা আছে হয় নেকি কি কথা বা নাই তাই ধেমালিহে কৰিছে তুমি যোৱা তোক মই এনেকুৱা ফটো আমি মোৰ লগত নকৰিবি হৰা কি আনিছা যোৱা হেৰা ডিঙি মেলি মেলি কি চাই আছানো চাহ খোৱাহি নাই এটাও বেপাৰী নাই বুজিলা কৃষ্ণ হেৰা আজি মাছ অকণ খাবলৈ বৰ মন গৈছিলহে তাকে পাওঁ নেকি চাই আছিলো হে তাৰ বাদেনো আপোনাৰ কাম কি ঘৰতে বহি বহি জুতি লগাই খাবহে জানে বা এটা বোলে ভাল চিন্তা কৰো সেইটো নাই হেৰা ৰ'বাচোন ৰ'বা মাছ খাবলৈ চিন্তা কৰাটো কি ডাঙৰ কথা হে আৰু ঘৰতে নবহি কৰিম কি তুমিতো জানাই মই এটা অসুখীয়া মানুহ হেই মই আপোনাক মাছৰ কথা কোৱা নাই নহয় পিতেৰৰ কথাহে কৈছো কিমান দিন বেকাৰ হৈ অনাই বনাই ঘূৰি ফুৰিছে তাৰ খবৰ ৰাখিছে মাছ খায় একেবাৰে Thank you so much. কিতাপ কেইখনৰ মোৰ বহুত প্ৰয়োজন হৈ আছিল সঁচাকৈ তুমি দি মোক বহুত সহায় কৰিলা হ'ব দে নিজৰ দাদা বুলি ভাবো যেতিয়া সেইকণ সহায় কৰিব নোৱাৰিম নে সেইটো বাৰু হয় মই মোৰ দাদাক কিমানবাৰ ক'লো জানানে সি একো পাত্তাই নিদিয়ে ঠিক আছে হ'ব দে মই এতিয়া যাওঁ শুনাচোন কেতিয়াবা সহায় অকমান কৰিবলৈ মোকো সুবিধা অকমান দিবা সময় হ'লে মই তোক নিজে খুজিম তেতিয়া কিন্তু নোৱাৰো বুলি নকবি আহো দে বাই বাই তোমাক কেনেকৈ বুজাও যে এই প্ৰেম ভাল পোৱাৰ পৰা মই বহুত দূৰত আৰু মোক ফোৰ্স নকৰিবা তাতে মই তোমাক চিৰিও নাপাওঁ
আৰে চিনি পাবলৈ বা জানিবলৈকেতো মই তোমাৰ লগত কথা পাতিব বিচাৰিছো ন তাই নিবিচাৰে ঐ মই তোৰ লগত কথা পতা নাই মই তাইৰ লগত কথা পাতি আছো তই মাজত নোসোমাবি সীমা যাওঁ বল আহা হেৰা তুমি অকমান মনে মনে থাকিব নোৱাৰা নে ৰাতিপুৱাৰ পৰা গধূলিলৈকে একেষাৰ কথাকে কৈ ঘৰৰ পৰিৱেশটো কিয় বিনষ্ট কৰিছা হে এতিয়াতো পৰিৱেশে নষ্ট হৈছে আৰু অলপ দিন পাছত জীৱন নষ্ট হ'ব বাপেৰৰ পেঞ্চনৰ ধনকেইটাই কিমান দিন চলিবি তাৰমানে মই কি এতিয়া ধনঘটাত লাগিব লাগে মোৰ কি ভাল লগা বেয়া লগা একো নাই নেকি পাছত যদি পঢ়ি শুনি চাকৰি এটা নাপাও তেতিয়াতো কিবা এটা কৰিবই লাগিব তাতকে তই এতিয়াই কৰ নেলাগে তোৰ যি মন যায় তাক কৰ মোৰ সম্পূৰ্ণ বিশ্বাস তোৰ ওপৰত আছে আৰু মই তোক লৈ দেখা সপোনবিলাক সঁচা কৰ মই তোৰ লগত সদায় আছো 2 3 4 ঐ তহঁতে যে ইয়াত বহি আছ কিয় আকৌ আমি সকলোৱে কৰিছো নহয় নাহিলে তহঁতৰ কথা বিপ্লৱ দাৰ আগতহে লগাই দিবি মই এইবোৰ নকৰো দেই এইবোৰ কৰিলে ইমান ভাগৰ লাগে আমাৰ স্বাস্থ্যৰ কাৰণে কিমান ভাল সেইটো জানো জানা হেন্না বিপ্লৱ দাই কি কৈছিল গাঁৱত কিমান লগৰ আছে এনেকৈ জানো কোনোবা খেলিবলৈ ওলাই আহে সব মোবাইলতে ব্যস্ত আমি কিটা ওলাই আহোঁ তাকো আমাৰ মাজত এয়া হ'ব আমাৰ ভাগৰ লাগে কাৰণেহে 1 2 3 4 1 2 3 4 1 2 3 মই কিন্তু কথাবোৰ একেবাৰে ধৰিব পৰা নাই তই যদি তাক ভাল পাও খোলা খুলিকে কথাবোৰ কৈ নিদিয় কিয় ক'বলৈতো মোৰ মন যায়েই কিন্তু মোৰ ভয় হয় সি যদি না কয় তেতিয়া মোৰ কি হ'ব এনেকৈ ভয় কৰি থাকিলে তই তাক জীৱনত কেতিয়াও নাপাবি গতিকে এইবাৰ কথাবোৰ কৈ দে তাৰ পাছত চা কি হয় তই ঠিকেই কৈছ সি বা মোৰ কথাবোৰ কেনেকৈ ভাবে কোৱা এই সন্ধিয়াখন মোক তুমি কিয় মাতি পঠালা বিপ্লৱ মই তোমাক বহুত দিনৰ পৰা কথা এটা কওঁ বুলি ভাবি আছিলোঁ মানে মই তোমাক ভাল পাওঁ পাগল হৈছে নেকি তুমি এইবিলাক তুমি কি কৈছা তুমি মোৰ বাৰ দৰে স্কুলত তুমি মোতকৈ দুটা বেষ্টৰ আগৰ আছিলা মনত আছেনে তাতে কি হ'ল ভাল পোৱা এইবিলাক নামানে কিন্তু মই মানো আই এম চৰি আৰু নেক্সট টাইম এইটো টপিকৰ ওপৰত মই একেবাৰে ডিছকাছ কৰিব নিবিচাৰোঁ বাই কি তুমি সঁচাই কৈছানে আৰে সেইদিনা কথাৰ বাবে চৰি ক'লোতো আৰু দেখোন মোক ইনফৰমেশ্যন দিয়াৰ বাবদ তোমাক কিবা কিবি দিমেই প্লিজ কথাটো কোৱা কথাটো সঁচা তাই অলপ আগত মোক ফোন কৰি কথাটো ক'লে এতিয়া তোমাৰ লাইন ক্লিয়াৰ য়েছ মই জানিছিলোৱেই মোৰ বিশ্বাস আছিল এদিন মই তাইক নিজৰ কৰিমেই এতিয়া চাওঁ এই বিকাশ বৰাৰ হাতৰ পৰা কোনে তাইক কাঢ়ি নিব পাৰে আপোনাক মই কৈছো নহয় মই মোৰ বাৰ নম্বৰ দিব নোৱাৰো আপুনি তাক নাম্বাৰ খুজি কিয় ইমান জোৰ দি আছে আৰু মোৰ বাৰ কথা আপুনি সুধি নাথাকিব কিয় যাওঁ ব'ল তোমালোকে নাজানা নেকি তোমাৰ বায়ে যে মোক ভাল পায় কি আৰু কি জানা পাহি আৰু তোমাৰ ভণ্টিক ভাল পোৱা যেন একে আৰু তুমি কিবা এটা ব্যৱস্থা কৰা মই সুধিছো বিপ্লৱটোৰ কি হয় তই বিশ্বাস কৰ দাদা তেওঁ মোৰ দাদাহে হয় তেওঁ মোক বহুত হেল্প কৰে
মই থাকোঁতে সি তোৰ দাদা? বাৰু চাই ল'ম তাক। মই কিন্তু বিশ্বাস কৰিব পৰা নাই তোৰ বায়ে যে বিকাশ দাক ভাল পায়। ময়ো বিশ্বাস কৰিব পৰা নাই পাহি বাইতো বিপ্লৱ দাকহে ভাল পায়। জানো তাই কি ভাবিছে। তই এবাৰ কথাটো সুধিবিচোন, তাই নিজেহে ক'ব পাৰিব। তাকেহে। হেৰা, আজি মনটো মোৰ খুব ভাল লাগি আছে নহয়। মোৰ লগৰ অফিচৰ এজনক ফোন কৰিছিলোঁ, বোলে তাৰ অফিচত এটা পোষ্ট খালী আছে। গতিকে এইটোতো ভাল খবৰ। ই বা কৰে নে নকৰে? কৰিব, কিয় নকৰিব? আৰু মই ক'লে সি কিয় নকৰিব? সি মোৰ আধৰুৱা সপোনবোৰ পূৰণ কৰিব বুলি বিশ্বাস আছে। তোমালোকে কি কৈ আছা মই বুজি পোৱা নাই। বুজিবা, সকলো বুজিবা। অলপ ধৈৰ্য ধৰা। তোমাক মই আকৌ সুধিছোঁ, তুমি মোক ভাল পোৱা নে নোপোৱা? কেতিয়াও নাপাওঁ আৰু পাবও নোৱাৰোঁ। চালা, মোৰ ভণ্টিৰ লগত খেলক। পাই এতিয়া মজা। যি মোক ভাল নাপায় মই তাক আনৰ হ'বলৈ কেতিয়াও দিব নোৱাৰোঁ। কি হয়